মঞ্চত আহি পাইছেহি আমাৰ সদৌ শদিয়াৰ পৰা ধুবুৰীলৈ খলকনি লগোৱা আমাৰ মৰমৰ শিল্পী শ্ৰী অৰূপ গগৈ। আপোনালোকে দেখিবলৈ পাইছে এয়া অৰূপ গগৈ। নমস্কাৰ সকলোলৈ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি আমাৰ ফুলাম গামোচাই আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ মনিল গগৈয়ে। আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ কৰিলোঁ আৰু ধন্যবাদ। যিকি নহওক ভোগালী বিহু উপলক্ষত সকলোৱে একেলগে সকলোৱে হয়তো ক'লে ভাল পাম হয়নে? ৰাতি বিহু নাচিব ৰাতি বিহু নাচিলে যদি কিবা কিবি ঘটি যায় কোনে বেয়া পালে নহ'ব সেইবুলি কিন্তু বেয়া পালে নহ'ব। মোৰ ভণ্টি ঠিক আছে মোৰ ভণ্টি এটাই কৈছোঁ হয়তো শদিয়াৰ পৰা ধৰি বেছ কিতাপ আছে তেখেতে ধন্যবাদ ভাবিছোঁ
আমাৰ এই কুসুম তেখেত চিনাকি কৰিছিলোঁ আমাৰ ছায়াপ গগৈ তেখেত চিনাকি কৰিছোঁ দেজি গগৈ তেখেতৰ শদিয়াৰ পৰা ধৰি খলকনীয়া এই আমাৰ মৰৰ প্ৰিয়ম এওঁ আছে প্ৰিয়মৰ ভনী আমাৰ এই মৰমৰ শিল্পী আৰু চিনাকি কৰিছোঁ আপোনাক চিনাকি কৰিছে আমাৰ ফটো ডিব্ৰুগড়ৰ পৰা অহা গীটাৰ বনোৱা তেখেতকো চিনাকি কৰিছিলোঁ মই চিনাকি কৰিছিলোঁ আমাৰ মৰমৰ এয়া চুম্পী বৰা ৰশ্মি বৰা ধন্যবাদ মই পুনৰ গীতৰ মাজলৈ ঘূৰি আহিম এইবাৰ আপোনালোকৰ মাজত লৈ আহিম সুন্দৰ সুন্দৰ গীতৰ মাজলৈ আপোনালোক ধন্যবাদ